হেল্ল', কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে আৰু লগতে ময়ো ভালে আছোঁ। আৰু আজি মই যাব ওলাইছোঁ অলপ বজাৰৰ ফালে, মানে কিবা কিনিবলগীয়া আছিল মোৰ। আৰু যিহে ৰ'দ, ছাতিখন নলোৱা কৰি মানে বাহিৰত ওলাই নাযায়। তাৰপিছতে সোমালোঁ মই বেংকত, আৰু বেংকত ইমান ভিৰ, মানে তাতে বহুত টাইম ৰখিলোঁ। ৰখাৰ পিছতহে কাম হ'ল, মানে কিবা এটা কাম আছিল মোৰ বেংকত। তাৰপিছত ঘৰত অহা টাইমতে দেখিলোঁ ফুচকা, আৰু ফুচকা দেখি আমি নোখোৱাকেতো থাকিবই নোৱাৰোঁ। কিন্তু তাতে অকলে অকলে মোক খাব বেয়া লাগিল কাৰণে মই ঘৰত লৈ আহিলোঁ। আৰু এইফালে বাবু, মই, বৈ আমি ফুচকা খাই আছোঁ। আৰু এইফালে মই ভিডিঅ' বনাই মানে খাই আছিলোঁ কাৰণে মায়ে মোক জকাই আছিল, যে কৈ আছিল যে তোমাৰ দেখোন ছাবস্ক্ৰাইবে নাবাঢ়ে, তুমি কিয় ভিডিঅ' বনাই থাকা ন? তাৰপিছত ময়ো ভাবিলোঁ হয়তো, মানে মই যে কৈ থাকোঁ মোৰ ছাবস্ক্ৰাইব নকৰে কোনো, ভিডিঅ' চাই বহুতে কিন্তু ছাবস্ক্ৰাইব নকৰে। আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ' চোৱাৰ পিছত ছাবস্ক্ৰাইব কৰিব চেনেলটো, যোনে যোনে মোৰ ভিডিঅ'বিলাক। আপোনালোকে যদি মোক ছাপোৰ্ট নকৰে মইনো কেনেকৈ আগবাঢ়িব পাৰিম। আৰু আশা কৰিলোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু তাৰপিছতে এয়া মই অকামচা মই বাবুৰ বেলুনটোত কি আঁকিছোঁ কলমেদি। তাৰপিছত অলপ পিছত মই খালোঁ ভাত, আজি আছিল মাটি দালিৰ খাৰ। আৰু ভাত পানী খোৱাৰ পিছত অলপ টাইম শুইছোঁ, কাৰণ এইকেইদিন মোৰ কিবা মানে দুপৰীয়া শোৱাৰ অভ্যাস হ'ল। আৰু আজিলৈ আহিছোঁ, বাই বাই।